নমস্কাৰ। গোবিন্দ কৃষ্ণ মাধৱৰ কবিতা হেঁপাহ। মানসিক অৱসাদ দূৰ কৰিবলৈ আপুনি চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলীত বিলীন নহ'লেও হ'ব। আপোনাৰ ওঠক মোৰ ওঠত উমলিবলৈ দিব। দিনটোৰ সমস্ত অৱসাদ সেনেকৈও আঁতৰ হ'ব। জীৱন যাত্ৰাত ভাৰাক্ৰান্ত হৈ আপুনি মদৰ ৰাগীত নিজকে পাহৰি নগ'লেও হ'ব। প্ৰতি পুৱা আৰু আবেলিৰ চাহকাপ মোৰ লগত খাব। জীৱন যাত্ৰাৰ পথ এনেকৈও মধুৰ হৈ পৰিব। সহযাত্ৰী আৰু সাহস বুলিবলৈ আপুনি মোৰ হাতখনত প্ৰতিপল খামুচি নধৰিলেও হ'ব। মাত্ৰ যেতিয়া আমি ভিৰৰ মাজত আবদ্ধ হ'ম, মোৰ সন্মুখত আহি পাহাৰৰ দৰে থিয় দি থাকিবচোন। যৌনতাৰ উন্মাদনাত নিশা হ'লেই আপুনি মোৰ চাদৰৰ আঁচলখন খুলি নিদিলেও হ'ব। মোৰ চকুলৈ চাই কপালত চুমা আঁকি দিব। আৱৰণবোৰ এপদ এপদকৈ নিজেই খহি পৰিব। ভাগৰ আৰু যন্ত্ৰণাই মোক হেঁচি ধৰিলে আপুনি নিশাৰ টোপনি ক্ষতি কৰি কষ্ট নকৰিলেও হ'ব। বুকুতে সাৱটি মোক কঁকালত খামুচি ধৰিব। খন্তেকতে মোক আকৌ সতেজ ৰূপত পাব। মিঠা মিঠা কথাৰে মোৰ মন ভাল লগাবলৈ আপুনি জোনাক নিশাত গীত অথবা কবিতা নুশুনালেও হ'ব। কোলাতে বহুৱাই মোক জোৰেৰে সাৱটি ধৰিব। বুজি উঠিম তাতে আপোনাৰ মোলৈ ভাল পোৱা কিমান। সুগন্ধি দিবলৈ মোক বজাৰৰ পৰা আনি আপুনি নামী দামী পাৰফিউম উপহাৰ নিদিলেও হ'ব। মাত্ৰ প্ৰতি পুৱা মোক এটি আলিংগন কৰিব। আপোনাৰ পুৰুষ সুলভ গোন্ধই মোক সুবাস সানি দিব। ফুৰাবলৈ বুলি মোক আপুনি দূৰ দূৰণিৰ মনোমোহা ঠাইলৈ নিনিলেও হ'ব। ঘৰখনে আমাৰ সপোনৰ পৃথিৱী হ'ব। মাথো আজীৱন মোক আপোনাৰ একমাত্ৰ কৰি ৰাখিব।